গাইজ গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া মই ৰেডি হৈ ল'লোঁ। আমি মই ভণ্টি এফালে যাব ওলাইছোঁ। ক'লৈ যাওঁ আৰু আপোনালোকক দেখুৱাই থাকিম, তেন্তে চাই থাকিব। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। তেতিয়াহ'লে আমি এতিয়া গৈ থাকোঁ। মই মাহীহঁতৰ ঘৰ আহি পাই গ'লোঁ। মাহীহঁতৰ ঘৰলৈ আহিছিলোঁ। এয়া ট্ৰেইন গৈ আছে, শুনিছেনে নাই শুনা গম নাই পোৱা দেই। আৰু এয়া মাহীহঁতৰ ঘৰ আহিলোঁ, মুখ হাত ধুলোঁ, ফ্ৰেছ হ'লোঁ। এতিয়া আমি আইতাই চাহ বনাই আছে, চাহ খাম। আৰু এয়া পূৰা ৰ'দ চোকা একদম দেখিছে, চোকা ৰ'দ দিছে। আৰু পূৰা গৰমত মানে কিবা লাগি গ'ল। মোক চব ধুই দিলোঁ, এতিয়া অলপ ফ্ৰেছ লাগিছে। তেতিয়াহ'লে অলপ পাছত লগ পাই আছোঁ আপোনালোকক দেই। আৰু এইফালে চাওকচোন ইমান ধুনীয়া পৰিৱেশ, চাৰিওফালে অকল বাগানেই বাগান। বহুত ভাল লাগিলে গৈ। আৰু তামোল গছ, গোটেইখন বাগান, ওচৰতে ট্ৰেইন আহোঁতে আছে, বহুত ধুনীয়া। আমি মাহীহঁতৰ ঘৰলৈ যাবলৈ ওলালোঁ। সেয়া দোকানখনৰ পৰা বান্দৰ কেইটামান, ইমান উৎপাত এইখন, মানে সেইখিনি জেগাত বান্দৰৰ বোলে দোকানবোৰত মানে আহে কিবা আজি গৰু বিহু। আৰু ককা আইতাসকল আৰু খুৰা সকলো গৈছে নামঘৰলৈ, শৰাই দিছে। সকলোৱে নামঘৰৰ যি সেইখিনি শৰাই ভাগ লৈ নাম চাম ল'লে। এতিয়া আমাৰ বিহু পতা জেগালৈ যাব, তাত আজি খুটা পুতিব, তালৈ যাব গোটেইখিনি। তেতিয়াহ'লে চাই থাকক। মই সেইখিনি ভিডিঅ' দিব নোৱাৰিম, কাৰণ মই তালৈ যাব নোৱাৰিম। তেতিয়াহ'লে চাই থাকক দেই। আজি গৰু বিহু আৰু সকলোলৈ ৰঙালী বিহুৰ শুভকামনা জনালোঁ। আৰু এয়া মই এতিয়া বজাৰ আহিছোঁ। আৰু ভণ্টি আৰু কালি ভাগিনটো গৈছিলে ঘৰলৈ, ভাগিনটোক থ'বলৈ আহিলোঁ। ভণ্টিও আহিলে লগতে। আৰু এতিয়া মা ঘৰত ওলাই আছে, মাক আকৌ আনিমগৈ। তেতিয়াহ'লে বজাৰলৈ যাওঁ, কি লওঁ আপোনালোকক দেখুৱাম। তেতিয়াহ'লে চাই থাকিব মোৰ ভিডিঅ'টো। আৰু যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বজাৰ কৰিবলৈ বাই ভনিছে, পোৱালি পোৱালি কৰিব আহিছোঁ। বজাৰত কি লওঁ আপোনালোকক দেখুৱাই থাকিম, তেতিয়াহ'লে চাই থাকিব। পানী নাই লৈ লওঁ, পচন্দ কৰিব। আমি এতিয়া বিহু বজাৰ কৰি আহি পাই গ'লোঁ। বজাৰৰ ওচৰতে বাৰ ঘৰটো। আমি আহি পাই গ'লোঁ। এয়া আহি আছোঁ, চব পেডেল স্কুটিখন বাহঁতৰ ঘৰত থৈ গ'লোঁ। বিহু বজাৰ কৰি আহি গ'লোঁ। আৰু তাৰপাছত আজি আৰু এঠাইলৈ যাম, তো আপোনালোকে চাই থাকিব। আৰু এতিয়া 8টা বাজিছে। এইফালে মই ৰেডি হৈ ল'লোঁ আৰু আমি যাবলৈ ওলাইছোঁ বিহুলৈ। আমাৰ মাৰ্ঘেৰিটা চেণ্ট্ৰেল ফিল্ডত আজি বিহু প্ৰথম দিন আজি। আৰু আমাৰ টিকলিজনী তাতে নচুৱাবলৈ যাওঁ। এয়া আমাৰ টিকলি, এয়া নাচনী ৰেডি। হাই কৰি দিয়া। এয়া ওলাই ল'লোঁ। আৰু মোক কেনেকুৱা লাগিছে কমেণ্টত জনাব। যদি ভাল লাগিছে কমেণ্ট কৰি জনাব, আৰু বেয়া লাগিলেও কমেণ্ট কৰি জনাব।
তেতিয়াহ'লে একেবাৰে বিহুত গৈ আপোনালোকক লগ পাই আছোঁ। ঠিক আছে তেন্তে। আছে নহয় ইয়াত ভণ্টি। আজিলৈ মোৰ ব্লগটো ইমানতে সামৰি দিছোঁ আৰু পুনৰবাৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক। তেতিয়াহ'লে আজিলৈ বাই বাই।